নমস্কাৰ মই পপি আপোনালোকক অসমীয়া বৰী পপি চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। যিহেতু ৰঙালী বিহুৰ আমাৰ অতিকে চেনেহৰ ৰঙালী বিহুটোই সমাগত, মাত্ৰ মাজত কেইটামান দিন আছে আৰু বিহু বুলি আজি ভাবিলোঁ আপোনালোকলৈ মোৰ যিকণ জ্ঞান আছে সেইকণ জ্ঞানেৰে আপোনালোকক নৱপ্ৰজন্মক যিসকলে প্ৰথম বিহু নাচিবলৈ শিকিছে বা গগনাখন বজাবলৈ শিকিছে, আজি মই গগনাৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি কোনো ৰেচিপি ভিডিঅ' বা ভ্লগ লৈ অহা নাই আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। যিসকলে নতুনকৈ গগনা বজাবলৈ শিকিছে তেখেতলোকে গগনাখননো কেনেকৈ বজায় তাকে আপোনালোকক দেখাম। যদি কিবা ভুল হয় মোৰ যিকণ মই জানো তাকে আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। যদি ভুল হয় আপোনালোকে আঙুলিয়াই দিব। আহক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন হৈছে গগনা, এখন লাহৰী গগনা। নাচনীয়ে সাধাৰণতে এখনে ব্যৱহাৰ কৰে আৰু এখন গগনা আছে, সেইখন হৈছে ৰামধন গগনা। আৰু নাচনীয়ে বজাওঁতে সদায় গগনাখন আমি কওঁ যে দুফালে দুচটি মাজতে এচটি। গগনাখন প্ৰথমতে এনেদৰে হাতেৰে ধৰি এই বুঢ়া আঙুলিটোৱে এনেদৰে টিপা দি ল'ব লাগে। তাৰপিছত দুফালে দুচটি মাজতে এচটি, যিডোখৰত আৰম্ভ হৈছে সেইখিনিত আপোনালোকে এনেদৰে ওঁঠ দুটা লগাব লাগিব আৰু এইটো যিটো অংশ এইটোৱে এনেদৰে বুঢ়া আঙুলিটোৱে এনেকৈ পিছলাই পিছলাই বজাব লাগিব। আৰু গগনাখন এনেও মাত দিয়ে গগনাখনে, আৰু যেতিয়া মুখেৰে আপুনি শব্দ ক'বলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ এই গলৰ পৰা যিটো আমাৰ মাত ওলাব সেই মাতটো ইকো হৈ গগনাখনত গগনা মাতটো তেনেদৰে ওলায়। ঠিক তাৰপিছত এতিয়া মই আপোনালোকক বজাই দেখাম গগনাখন কেনেকৈ বজায়। গগনাখন সাধাৰণতে নাচনীয়ে 16 মাত্ৰাত বজায় আৰু তেতিয়া গগনাখন বজাই দেখাইছোঁ। ও জানো ও গগনাৰণী গগনা পুৰণি, ও গগনা কিহে ও দুফালে দুচটি মাজতে এচটি, ও উশাহৰ টিপতে বাওঁ। কিছুমানে উশাহৰ টিপতে বাওঁ বুলি কয় আৰু কিছুমানে আঙুলি বোলাই বাওঁ বুলি কয়। যিহেতু আঙুলিয়ে বজোৱা হয় সেইটো কাৰণে। আৰু এতিয়া চাব গগনাখন মই 16 মাত্ৰাত বজাম। নাচনীয়ে কেনেদৰে বজায় এনেদৰে ওঠত লগাই ল'ম, যেনেকৈ দেখাইছিলোঁ তেনেকৈ। এনেদৰে 16 মাত্ৰাত বজোৱা হয়। আৰু গগনাখন কেনেকৈ বজাব, প্ৰথমতে গগনাখন সদায় মুখেৰে বজাবলৈ চেষ্টা কৰিব লাগে। যিহেতু মুখেৰে শব্দটো ক'লেহে গগনাত মাতটো ফুটে, সেইটো কাৰণে প্ৰথমতে মই মুখেৰে কেনেকৈ ক'ব লাগে তাকে আপোনালোকক দেখাই দিছোঁ। কিক কেও কিক কেও কিক 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 কেও কিক কেও কিক কেও কিক 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 কেও কওঁ কি কওঁ কিক কেও কওঁ কি কওঁ কিক কেও কিক কেও কিক কেও কিক 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 কেও। ঠিক তেনেদৰে বজাব লাগে। আকৌ এবাৰ কৈ দিছোঁ। কিক কেও কিক কেও কিক 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 কেও কিক কেও কিক কেও কিক 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 কেও কওঁ কি কওঁ কিক কেও কওঁ কি কওঁ কিক কেও কিক কেও কিক কেও কিক 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 কেও। এতিয়া মই আপোনালোকক বজাই দেখাম। গগনাখন এনেকৈয়ে বজোৱা হয়। আৰু আকৌ এবাৰ দেখাইছোঁ মই। সাধাৰণতে এনেদৰে 16 মাত্ৰা বজোৱা হয় আৰু বেছিও ইয়াতকৈ বজাব পাৰে, কিন্তু নাচনীয়ে সাধাৰণতে এনেকৈ বজায়।
আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু সকলোলৈকে বাপতি সাহোন ৰঙালী বিহুৰ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ শুভেচ্ছা যাচিছোঁ সকলোকে অসমবাসী ৰাইজলৈ আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টো যদি মোৰ কিবা ভুল হৈছে তেতিয়াহ'লে আপোনালোকৰ পৰা আপোনালোকে শুধৰাই দিব বুলি আশা ৰাখিলোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ আহিছোঁ ধন্যবাদ